হেল্ল' এভৰিৱান, পোনপ্ৰথমতে সকলোলৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ভগৱানে সকলোকে ভালে ৰাখক। নতুন বছৰ বুলি মহাদেৱৰ চৰণত সেৱা লৈ কাপোৰবুৰী থানৰ পৰা আমি আকৌ ধলপুৰ প্ৰকল্পস্থলীৰ ওচৰলৈ বুলি ৰাওনা হ'লোঁ। আজি বছৰৰ প্ৰথমটো পিকনিক। আমি আমাৰ বন্ধুকেইজনৰ সৈতে একেলগ হৈ আজি একেলগে খানাটো খাম বুলি ওলাই আহিছোঁ। আৰু আমাৰ লগৰ বন্ধুখিনি আগতে অলৰেডি গৈ পাইছে আৰু এতিয়া আমি ওচৰৰ পৰা এয়া ব্ৰহ্মপুত্ৰৰ সুঁতি এইটো ইয়াৰ পৰা অকণমান পানী নিব আহিছোঁ। আৰু সেয়া দূৰত আপোনালোকে দেখিছে আজি 2 বছৰমান হ'ল সেয়া প্ৰকল্পস্থলীত যোৱাৰ কাৰণে ধুনীয়াকৈ দলং বনাই দিছিলে। আৰু এনেকৈ আমি খানা বনি আছে ইয়াতে আৰু আমিও আহি কিনে খানা বনোৱাত লাগি গৈছোঁ। মোৰ ফ্ৰেণ্ড কেইজনো লাগি আছে এনেকৈ। আৰু পিছত এয়া দেখিব পাইছে পূৰা বাচ্ছা পাৰ্টি আছে, সকলোৱে লাগি আছে আৰু এনেকৈ গোটেইখিনি লগ হৈ আমি খানা পিনা বনোৱাত লাগি গ'লোঁ, চাহ তাহ খালোঁ। আৰু এটাই অনুৰোধ, এই আপোনালোকে যেতিয়া পিকনিক খাবলৈ আহে যাতে খোৱাৰ পিছত জেগাটো পৰিষ্কাৰ কৰি থৈ যায়, কাৰণ কাইলৈ আকৌ কোনোবা আহিব দল এনেকৈ, গতিকে জেগাবিলাক পৰিষ্কাৰ হৈ থাকিলে নিজৰে ভাল লাগে। আৰু যি নহওক আমি এনেকৈ সকলোৱে খানা পিনা বনাই গোটেই দিনটো সুন্দৰভাৱে অতিবাহিত কৰোঁ। আৰু আকৌ এবাৰ সকলোকে হেপী নিউ ইয়াৰ। সকলো ভালে থাকক, বছৰটো সকলোৰ কাৰণে ভালে ভালে যাওক। আমিও এনেকৈ এই গোটেই দিনটো সুন্দৰভাৱে অতিবাহিত কৰি খানা পিনা খাই সকলোৱে আমি অকণমান ফটো উঠি ঘৰলৈ উভতি আহোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।